Good morning friends. আজি শ্ৰীমদ ভাগৱত গীতাৰ 6ষ্ঠ স্কন্ধৰ বৃহস্পতিৰ দ্বাৰা শশীক উপায় নিৰ্দেশ এই কাহিনীটো আপোনালোকক অলপমান মই পাঠ কৰি শুনাব ওলাইছোঁ। দেখি বৃহস্পতি দুখে পুছিলতি কি ভৈল শশী তোমাৰ হেন শুনি শশীয়ে আখি মুখ মুচি কহিলা দুখ নিকাৰ ইন্দ্ৰৰ সন্তাপে দিনে যুগ যায় আছুতাংকে বাট চাই নহুষে আখিয়া খোজে মোক এৱে কৰিব কোন উপায় শশীৰ বচনে দায়া সম্পজিল দিলন্ত ভাল উপায় বুলিলা তাহাক বিপ্ৰ জানে চৰি আশা যেবে মোৰ ঠাই তেবে মই তোক ভজিব বুলিবা আশীবেক মন্দমতী ব্ৰাহ্মণৰ সাপে সৰ্প হুয়া পাছে যাইবে সিটো অধুগতি অচিৰতে নিজ স্বামীক লভিবা গুচিবে সবে অপায় এহি শুনি শশী বুলিলন্ত পাছে নহুক লগ পায় সিটো মন্দমতী শশীক বাঞ্ছায় বিপ্ৰক দোলা জৰাইল কোপে দিগ্গজনে দিলে মহাসাপ অজগৰ জুনি পাইল। বৃহস্পতি গুৰুই দেখা পাই শশীক সুধিলে হেন শুনি শশী আখি মুখ মুচি শশীক ক'লে শশী তোমাৰ কি হৈছে? কৈছে প্ৰভু মোৰ মানে প্ৰভু ইন্দ্ৰ দেৱতাৰ কাৰণে মোৰ বহুত দুখ বহুত চিন্তা গতিকে মই কি কৰিম এতিয়া মই ভাবি পোৱা নাই যে নহুষ ৰজাই আহি মোক নহুষ ৰজাৰ কাষত যাবৰ কাৰণে মোক বিচাৰি আছে মই এতিয়া কি কৰিম এই বুলি যেতিয়া ক'লে তেতিয়া বৃহস্পতিয়ে ক'লে যে তোমাক মই এটা উপায় দিম তুমি তেতিয়া অচিৰে তোমাৰ ইন্দ্ৰক লগ পাবা বুলি ক'লে। ব্ৰাহ্মণৰ সাপে সৰ্প হুয়া পাছে যাইবে সিটো অধগতি অচিৰতে নিজ স্বামীক লভিবা গুচিবে সবে উপায় ব্ৰাহ্মণৰ সাপত সৰ্প হৈ যাব তাৰপিছতে তুমি শশীক তুমি ইন্দ্ৰক লগ পাবা বুলি ক'লে। এহি শুনি শশী বুলিলন্ত পাছে নহুক লগ পাই সিটো মন্দমতী শশীক বাঞ্ছাই বিপ্ৰক দোলা জৰাইল কোপে দিজগনে দিলে মহাসাপ অজগৰ জুনি পাইল। তাৰপিছত এই নহুষ ৰজাক এই শশীয়ে এটা উপায় দিলে যে তুমি ব্ৰাহ্মণৰ কাষত যাবা ব্ৰাহ্মণে যিটো সাপ দিব তুমি সেই সাপে তুমি গ্ৰহণ কৰিবা আৰু গ্ৰহণ কৰিলে তুমি কি কৰিব পাৰিবা তুমি সেই তাৰ পৰা মুক্তি পাবা। তাৰপিছত ব্ৰাহ্মণে কি কৰিলে ইন্দ্ৰ দেৱতাক সাপ দিলে আৰু সাপ দিয়াৰ পিছত ইন্দ্ৰ দেৱতাই অজগৰৰ জুনি পাইলে। কৃষ্ণৰ ভক্তিৰ দ্বাৰা ইন্দ্ৰৰ ব্ৰহ্ম হত্যাৰ পৰা উদ্ধাৰ লাভ।